গো ব্যৱসায় বন্ধ কৰক গো ব্যৱসায় বন্ধ কৰক আন্তঃজিলা গো ব্যৱসায় বন্ধ কৰক গো মাংস লৈ ব্যৱসায় কৰা বন্ধ কৰক আন্তঃজিলা আপোনালোকে গম পায় দেহৰ সাম্প্ৰতিক যি পৰিস্থিতি গো মাংস লৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গো মাংস ভক্ষণ কৰে আৰু এই গো মাংস ভক্ষণক লৈ পেলাই আজি দেহৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্তত আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয় গতিকে আমি চাইছো মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা যেনেকৈ আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গোমাতাক আনিছে যেহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই গো অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় আৰম্ভ যাতে নকৰে কাৰণ চাওক এই গো মাংস আপোনাৰ এই গৰু যে আনে গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হলে ব্যৱসায় কৰে গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব অলাগতিয়াল বস্তুখিনি তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্নজনে কৰি